নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম। ইমাৰ্জিং এছিয়া কাপৰ আজিৰ ভিডিঅ'টো। ইমাৰ্জিং এছিয়া কাপত ভাৰতে পাকিস্তান এক হৰুৱাইছে। ইণ্ডিয়া এ আৰু পাকিস্তান এৰ মাজত যিখন খেল হৈছিলে তাত ইণ্ডিয়া এ প্ৰবলভাৱে জিকিছে। গতিকে মেইন এছিয়া কাপটো আহি আছে, তাৰ আগত যিবিলাক যুৱ প্লেয়াৰৰ যিটো এছিয়া কাপ, ইমাৰ্জিং এছিয়া কাপ, সেইটো বৰ্তমান সময়ত হৈ আছে। আৰু যিটো মেইন এছিয়া কাপৰ যিখিনি সময়সূচী আছিলে, কেতিয়া কেতিয়া খেল আছে কাৰ কাৰ মাজত, সেইখিনি আজি অলপ আগত ঘোষণা কৰা হ'ল। সেইখিনিৰ ওপৰত মই বেলেগ এটা ভিডিঅ' দিছোঁ, চোৱা নাই যদি আপোনালোকে চাই ল'ব। গতিকে এই ভিডিঅ'টো হৈছে ইমাৰ্জিং এছিয়া কাপৰ ওপৰত। গতিকে যথেষ্ট এখন ভাল খেলত জিকিলে বুলি ক'ব লাগিব ভাৰত, কাৰণ পাকিস্তানৰ যিকোনো প্ৰকাৰৰ টীম, সেয়া ইমাৰ্জিং টীমেই হওক বা যিয়ে নহওক, যেতিয়া ইণ্ডিয়াৰ খেল হয় তেতিয়া সাধাৰণতে এনে এটা উৎসাহ থাকে। পাকিস্তানৰ লগত আৰু কি আৰু, মানে কেতিয়াও হৰাটো কোনেও নিবিচাৰে। গতিকে হাৰিলে বেলেগে লজ্জাজনক পৰিস্থিতি উদয় হয়, যিহেতু চিৰবৈৰী বুলি কোৱা হয়, চিৰ প্ৰতিদ্বন্দ্বী বুলি কোৱা হয়। গতিকে তেনে ক্ষেত্ৰত এইখন খেল ভাৰতে প্ৰবল পৰাক্ৰমেৰে জিকিছে, 8 উইকেটত জিকিছে। গতিকে পাকিস্তানৰ কথা ক'বলৈ গ'লে তেওঁলোকৰ বেটিং বলিং কোনোফালে ভাল নহ'লে, আৰু ইণ্ডিয়াৰ কথা ক'বলৈ গ'লে যথেষ্ট ভাল প্ৰদৰ্শন হ'ল। গতিকে পাকিস্তানে প্ৰথম বেটিং কৰিছিলে খেলখনত, আৰু পাকিস্তানে কেৱল মাত্ৰ 205 ৰান কৰিছিলে, আৰু 205 ৰান কৰি অল উইকেট হৈ পৰিছিলে। 48 অভাৰতে তেওঁলোক অল উইকেট হৈ পৰিছিলে। ভাৰতৰ কথা ক'বলৈ গ'লে ভাৰতৰ ৰাজ্যবৰ্ধন হাংগাৰগেকাৰ, যিজন CSKত খেলে, তেখেত যে অকল IPL প্লেয়াৰে নহয়, তেখেতে যে ইণ্ডিয়াৰ কাৰণে ভাল খেলিব পাৰে সেইটো কিন্তু তেখেতে দেখুৱালে, আৰু তেখেতৰ ভৱিষ্যত যে আছে সেইটো আজি দেখুৱাইছে। তেখেতে 5টা উইকেট দখল কৰিলে পাকিস্তানৰ লগত ইমান এখন গুৰুত্বপূৰ্ণ খেলত। গতিকে এইজন ফাষ্ট বলাৰৰ কিন্তু ভৱিষ্যত আছে আগলৈ। ইণ্ডিয়াৰ মুখ্য টীমলৈ কিন্তু ৰাজ্যবৰ্ধন হাংগাৰগেকাৰ যাব, আৰু মই বিচাৰোঁ যে তেখেতৰ যিটো বেটিং সেইটো কিন্তু থাকক। হাৰ্ড হিটিং আমি দেখিছিলোঁ তেখেতৰ পৰা, যিটো আণ্ডাৰ-19 বিশ্বকাপ আছিলে, আণ্ডাৰ-19 বিশ্বকাপত তেখেতে য়জধলৰ নেতৃত্বত খেলিছিলে। গতিকে সেই আণ্ডাৰ-19 ৱৰ্ল্ড কাপত তেখেতে যিটো বেটিং ফৰ্ম দেখুৱাইছিলে সেইটোও কিন্তু প্ৰয়োজন হ'ব, যদিহে তেখেতে ভৱিষ্যতে ভাৰতৰ টীমলৈ যাব পাৰে। সেইটো নিঃসন্দেহে মই এতিয়া যিখিনি প্ৰদৰ্শন দেখিছোঁ তেখেতৰ জুনিয়ৰ লেভেলত, কিন্তু যিখিনি প্ৰদৰ্শন অতিপাত ভাল প্ৰদৰ্শন বুলি ক'ব লাগিব। 5টা উইকেট তেখেতে আগতেও লৈছে, 5টা উইকেট আণ্ডাৰ-19ত যেতিয়া খেলিছিলে। গতিকে এইজন প্লেয়াৰ কিন্তু আগলৈ আমি দেখিবলৈ পাম। আজি 5টা উইকেট দখল কৰিলে, আৰু মানৱ চুথাৰে আজি 3টা, নিশান্ত চান্ধুৱে 1টা, তেখেতো ভাল প্লেয়াৰ নিশান্ত চান্ধু। আৰু লগতে অসমৰ ৰিয়ান পৰাগো আজি 1টা উইকেট দখল কৰিবলৈ সক্ষম হ'ল। গতিকে ৰিয়ান পৰাগৰ আমি দেখি আহিছিলোঁ যে তেখেতে বেটিং কৰিবলৈ পোৱা নাই, আজিও বেটিং কৰিবলৈ নাপালে। যি কি নহওক টিম হিচাপে জিকাটো মেইন কথা হয়, প্লেয়াৰ এজনে বেটিং কৰিবলৈ পাইছে নাপাইছে সেইটো ইমান ডাঙৰ কথা নহয়, কিন্তু খেলৰ জয়ত অৱদান দিয়াটো গুৰুত্বপূৰ্ণ। আৰু খেলৰ জয়ত আজি ৰিয়ান পৰাগে অলপ হ'লেও অৱদান দিলে। ৰিয়ান পৰাগে আজি 1টা উইকেট দখল কৰা দেখিবলৈ পোৱা গ'ল। গুৰুত্বপূৰ্ণ উইকেট এটা দখল কৰিলে, 6 অভাৰ মাৰিলে তেখেতে, 1 অভাৰ মেইডেন দিলে, আৰু 24 ৰান তেখেতে দিয়া দেখা গ'ল। 6 অভাৰ মাৰি 24 ৰান দিয়ে 1টা উইকেট। অৱশেষত ৰিয়ান পৰাগে 1টা উইকেট শেষত পালেগৈ। আমি বহু দিনৰ পৰা অপেক্ষা কৰি আছিলোঁ, যেতিয়া ইমাৰ্জিং এছিয়া কাপত খেলি আছিলে, ইয়াৰ আগৰ খেলকেইখনো খেলিছিলে গ্ৰুপ পৰ্যায়ত, তেতিয়া আমি দেখিছিলোঁ যে ৰিয়ান পৰাগে উইকেট পোৱা নাছিলে, বলিং ঠিকেই কৰি আছিলে, কিন্তু অৱশেষত পাকিস্তানৰ লগত আহি পেলাই উইকেটটো পালেহি। বাকী বেটিং নাই পোৱা সেইটো বাৰু বেলেগ কথা, আৰু এতিয়াও যিহেতু খেল আছে, আগলৈ প্লে অফৰ খেল আছে, তাত পাব বুলি আমি আশা কৰিছোঁ। সেই ক্ষেত্ৰত বাকী যিটো 206 ৰানৰ টাৰ্গেট আছিলে, কেৱল 205 ৰানহে তেওঁলোকে কৰিবলৈ সক্ষম হৈছিলে। সেই টাৰ্গেটটো ভাৰতে 34.4 অভাৰত প্ৰাপ্ত কৰিবলৈ সক্ষম হ'ল। আৰু প্ৰথম যিজন অপেনাৰ আহিছিলে সাই সুদৰ্শনে আজি 110টা বলত 104 ৰানৰ এটা ইনিংছ খেলা দেখা যায়, আৰু শেষৰলৈকে নট আউট হৈ থাকিলে, খেল জিকাইহে তেখেতে অহা দেখিবলৈ পোৱা গ'ল। 10টা 4 আৰু 3টা 6 সহযোগত সাই সুদৰ্শন এইজন প্লেয়াৰ, ভাল প্লেয়াৰ ওলাই আহিলে। IPLৰ সময়ত তেখেতে একাধিক্ৰমে গুজৰাট টাইটেন্স টিমটোৰ বাবে ভাল খেলি আহিছিলে। IPLৰ ফাইনেলত তেখেতে 90+ ৰান হয়তো কৰিছিলে কেইদিনমানৰ আগত, আপোনালোকৰ হয়তো মনতে আছে সাই সুদৰ্শন। গতিকে সাই সুদৰ্শনেও কিন্তু দেখুৱাইছে, এটা কথা দেখুৱাইছে যে মই কেৱল IPLৰ প্লেয়াৰ নহয়, মই কিন্তু সাধাৰণ প্লেয়াৰ নহয়, মই ইণ্ডিয়াৰ কাৰণে খেলিব পৰা বিধৰ প্লেয়াৰ হয়। মই এইটো কথা আগতেও কৈছিলোঁ যে সাই সুদৰ্শন প্লেয়াৰজনক ইণ্ডিয়ান এদিনীয়া টিমলৈ আনিব লাগে, এদিনীয়া টিমত এইজন কামত দিব, নিশ্চিতভাৱে সেয়া কামত দিছে। আৰু মেইন টিমলৈ এখেত কিন্তু যোৱাৰ সম্পূৰ্ণ সম্ভাৱনা আছে সাই সুদৰ্শন। তেখেতৰ খেলটোত এটা পৰিপক্কতা দেখিবলৈ পোৱা যায়, এনে ফকটীয়া শ্বট নেখেলে তেখেতে, আৰু তেখেতে খেলখন এটা ক্ৰমত চলাই নিয়ে দেখা যায়। প্ৰয়োজনত এটেক কৰে, আৰু প্ৰয়োজনত লাহে লাহে ৰখাই ৰান লৈ খেল আগবঢ়াই নি থাকে। ৰান লোৱা প্লেয়াৰ, সেইটো কাৰণে ভাল লাগে। মাজে মাজে ৰানো লয়, 4ও মাৰে, 6ও মাৰে মাজে মাজে যেতিয়া প্ৰয়োজন হয়। গতিকে এনেকুৱা প্লেয়াৰবিলাক কিন্তু বহুত ভাল প্লেয়াৰ হয়, আৰু সেই গোটেইখিনি কিন্তু গুণ সাই সুদৰ্শনৰ গাত আছে। আৰু পাকিস্তানৰ লগত এখন অতি গাম্ভীৰ্যপূৰ্ণ খেলত তেখেতে 100 মাৰি খেল জিকাই কিন্তু দেখুৱাই দিলে। বাকী অভিষেক শৰ্মা আজি বেটিঙেৰ সৈতে ফেইল হ'ল, 20 ৰান। নিকিন জোছ তেখেতে 53 ৰানৰ অৱদান দিলে, তেখেতেও ভাল এটা ইনিংছ খেলিছে।
আৰু আমি দেখিলোঁ যে য়শধুলে 19টা বলত 21 কৰিলে য়শধুলে ইয়াৰ আগৰ এখন খেলত 100 মাৰিছিলে গতিকে য়শধুলো ভৱিষ্যত আছে য়শধুলে যে IPLত খেলিব নোৱাৰিলে বুলিয়ে ইণ্ডিয়ান টীমত খেলিব নোৱাৰিব সেইটো নহয় গতিকে য়শধুলক অকল IPLৰ জৰিয়তে জাজ কৰাটো ঠিক নহ'ব য়শধুলো কিন্তু এজন ইণ্ডিয়াৰ ভৱিষ্যত হ'ব পৰা প্লেয়াৰ হয় কেপ্টেন্সিও তেখেতৰ ঠিক আছে আজি দেখিলে কেপ্টেন্সি কিমান ধুনীয়া প্লেয়াৰসকলক ভালদৰে পৰিচালনা কৰিব পাৰে য়শধুলে এখেতৰ গাতটো কিন্তু নেতৃত্বৰ বহুত ডাঙৰ গুণ আছে গতিকে আমি যদি ক'বলৈ যাওঁ আণ্ডাৰ 19 ৱৰ্ল্ড কাপো জিকাইছিলে য়শধুলৰ নেতৃত্বত আৰু আমি আশা কৰিছোঁ যে এইবাৰ যিটো ইমাৰ্জিং এছিয়া কাপ হৈ আছে এইটো য়শধুলৰ নেতৃত্বত ভাৰতে জিকিবলৈ সক্ষম হওক গতিকে বহুত ভাল সময় পাকিস্তান A টিমক হৰুৱাইছে ইণ্ডিয়া A টিমে ভাল আৰু আমি আশা কৰিছোঁ যিটো মেইন এছিয়া কাপ হ'ব তাতো ভাৰতে পাকিস্তানক এনেদৰে দমন কৰিবলৈ সক্ষম হওক কেৱল এছিয়া কাপেই নহয় যিটো 15 অক্টোবৰত আহি আছে ICC ক্ৰিকেট ৱৰ্ল্ড কাপ 2023 যিখন আহমেদাবাদত খেল হ'ব ভাৰত পাকিস্তানৰ গাম্ভীৰ্যপূৰ্ণ মেটচ মই আশা কৰিছোঁ তাতো যাতে ভাৰতে পাকিস্তানক দমনমূলকভাৱে হৰুৱাবলৈ সক্ষম হওক তাকে আশা কৰি এই ভিডিঅ'টো ইমানটা সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি এটা লাইক কৰিব শ্বেয়াৰ কৰিব আপোনালোকৰ লগৰ যিসকলক ক্ৰিকেট খেলি আৰু চাই ভাল পায় তেওঁলোকলৈ শ্বেয়াৰ কৰিব আৰু চেনেলটোলৈ নতুনকৈ যদিহে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব বহুত মানুহে ছাবস্ক্ৰাইব কৰি ঘণ্টাটো নদবায় যাৰ বাবে আমাৰ চেনেলটো আগবাঢ়ি যোৱা নাই গতিকে আগবাঢ়ি নিয়াই লৈ যোৱাটো আপোনালোকৰ কথা আৰু ভিডিঅ' দিয়াটো মোৰ কথা ধন্যবাদ